বন্ধুসকল, আজি আপোনালোকৰ বাবে এটা নতুন প্ৰেংক ভিডিঅ' লৈ আহিছোঁ। আজি অসম বন্ধ আছে, গতিকে বন্ধক লৈ এটা প্ৰেংক ভিডিঅ' বনাইছিলোঁ। ভিডিঅ'টো আপোনালোকলৈ দিছোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, অৰ্থাৎ ঘণ্টিটো বজাই দিব। বন্ধ আছে গম পোৱা নাই? বন্ধ কি বন্ধ মই নাজানো, তই গম পোৱা নাই আজি যে বন্ধ আছে বুলি? এইপিনে যে বস্তা কেইখনলৈ টাও মাৰি আছে বোলো, তোৰ ঘৰ ক'ত? এই কোন ঘৰত ক, আবাৰ নাম ক, তই গম পোৱা নাই আজি যে বন্ধ দিছে, গোটেই অল আছাম বন্ধ। তই যে বাইকখন লৈ ঘূৰি আছ, কোনে কৈছিলে এটা আহিবলৈ? বন্ধটো মই নাজানো কি বন্ধ, তই আহিছ কেলে? চলাও ভিডিঅ' কৰা, থানাত দিম চলা, ভিডিঅ' কৰা ভিডিঅ' ঐ ভিডিঅ' কৰা তোৰ গাড়ী নম্বৰ প্লেট চাওঁ তুমি গাড়ী লৈ আছ হয় নাই? নহয় মোৰ নিজৰ পইচা নিজৰ তোমাৰ ক'ৰবাত দিছে গাড়ী কেনেকৈ চলাইছ এইখন কি অন কৰিলে চলে নেকি? দেই এখন নামটো কি? তই স্কুল নাই পঢ়া নেকি? বানান কৰি আছ? মই নাই যোৱা স্কুলত বাৰান্দাত দুদিনমান পঢ়িলোঁ, তাৰপৰা নগ'লোঁ। কোন মাষ্টৰ পঢ়াইছিলে? আমাৰ ইয়াতে সৰু মাষ্টৰ এটা। সেইকাৰণে আজি বন্ধ হোৱা আছে, তই এই গাড়ী চাড়ী লৈ ক'তো নঘূৰিবি, তোক যদি পুলিচে পাই যায় পিটন দিব, বৰ বেয়া পিটন দিব, গম পাইছ নাই? মই গম নাপাওঁ, আমাৰ ঘৰত টিভি নাই, বাতৰি কাকত নাচাওঁ নহয়। টিভি নাই নি? তই আমাক কবি টিভি এটা লৈ দিব। মই যাওঁ কওঁগৈ আকৌ মই টিভি এটা ল'ম আৰু বাতৰি কাকত ল'ম দেই। খেলি দিব লাগিব।